আজি ইয়াত ব্লগ এটা বনালোঁ ইয়াতে হিতেশ দাৰ দোকানত এয়া চাই আছে ভণ্টিও আছে লগত আৰু ইয়া দাদাই ইয়া বনাইছে এখন হোটেল নতুনকৈ খুলিছে আৰিলিছ চকত আছে সেইটো দেখাই আছোঁ আৰু এই আমাৰ চকটো নতুনকৈ হৈছে এইটো চকটো আৰিলিছত বহুত দোকানো দিছে দাদাহঁতে দেখুৱাই আছোঁ চাওকচোন হিতেশ দাদা এতিয়া চাহ বনাই আছে আমালৈকে বাৰু দেখুৱাই আছোঁ আপোনাৰ এইবিলাক আছে বহুত ধৰণৰ পায় আৰু কল পাতি গাখীৰৰ পৰা আছে দালিৰ পৰা এই অমিতা সৰ্জনা তেওঁ চাহ বনাই আছে এইখন চাওক আপোনালোকে ধুনীয়াকৈ সজাইছে নাম লিখি দিছে যদুমণি হোটেল পৰঠা কণী চব খাব পাৰিব আপোনালোকে গুৱাহাটীত যোৱা মানুহ দুটা ইয়াতে সোমালে হ'ল চবটো এইটো এই বুলগুৰিৰ ওচৰতে আৰু এই এতিয়া চাহ দিছে বাৰু চাহটো খাই লওঁ আগতে তাৰপিছত অলপ হিতেশ দাৰ লগত কথা পাতিম